আজিৰ ভিডিঅ'ৰ কাহিনীটো হ'ল মোবাইল গ্ৰাফিক্স মেচিনৰ। ভিডিঅ'টো তিনিটা ভাগত ভাগ কৰা গৈছে। ফাৰ্ষ্ট, মেচিনটো কেনেকৈ কাম কৰে। আমি যে মেচিনটো আনিলোঁ আপোনালোকৰ কি কামত আহিব পাৰে। আপুনি যদিহে মেচিন বা গ্ৰাফিক্স লগাব বিচাৰে বা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব বা লগাব পাৰিব। মেচিনটো দোকানতে থাকিল, বলক তালৈকে যাওঁ, বাকীখিনি কাহিনী তাৰ পৰা আৰম্ভ কৰোঁ। অলপ মেচিনৰ বিষয়ে আলোচনা কৰোঁ নেকি। ফাৰ্ষ্ট, মেচিনটো কেনেকৈ কাম কৰে। মেচিনটো বন্ধুসকল লাইনতে চলে, এনেকৈ ক'লে হ'বনে? না, আপোনালোকক অলপ দেখাই দিম। এইটো মেচিনৰ চুইচ, এইখন ডিছপ্লেৰ তলত এইকেইটা চুইচ মেচিনটো কণ্ট্ৰল কৰাৰ কাৰণে। লগতে ইয়াতে লাগি আছে এখন ব্লেড আৰু মেচিনটো চলাব লাগিলে ছফ্টৱেৰ এটা লাগিব। এইটো ডেস্কটপত ছফ্টৱেৰ। এইবোৰ হ'ল মোবাইলৰ মডেল। যিকোনো এটা ক্লিক কৰক আৰু মোবাইলৰ বেক ছাইডটো অতি সুন্দৰভাৱে কাটি লওক। এক্সাম্পল এটা চাই লওক। আমি যে মেচিনটো আনিলোঁ আপোনালোকৰ কি কামত আহিব পাৰে। বন্ধুসকল, এইটো এটা মোবাইল চাওক, কেনেকুৱা কণ্ডিশ্যনত আছে। মোবাইলৰ কালাৰ গুচি গৈছে আৰু গ্ৰাফিক্স লগোৱাৰ পিছত কেনেকুৱা দেখা হ'ব সেইটো এটা চাওক। এয়া চাওক বন্ধুসকল, মোবাইলৰ লুকে চেঞ্জ হৈ গৈছে, কালাৰ পুৰাই চেঞ্জ হৈ গৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে জনাব। মোবাইলৰ বেক গ্লাছ ভাঙিলেই যে গ্ৰাফিক্স লগাব লাগিব তেনেকুৱা একো কথা নাই, অলপ ভাল দেখাৰ কাৰণেও লগাব পাৰে। তাৰে কেইটামান আমি লগোৱা গ্ৰাফিক্সৰ ষ্টাইলৰ ডিজাইন চাওঁ, আহক বলক। আপুনিও যদিহে মেচিন বা গ্ৰাফিক্স লগাব বিচাৰে বা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব বা লগাব পাৰিব। যদি আপোনালোকে গ্ৰাফিক্স অৰ্ডাৰ দিব বিচাৰে বা লগাব বিচাৰে, ওচৰৰ হ'লেতো আহি দোকানৰ পৰা লগাই লৈ যাব পাৰিব। ডিছক্ৰিপশ্যনৰ এড্ৰেছ আৰু নম্বৰ আছে। যদি আপোনালোকে আহিব নোৱাৰে, আপোনালোকৰ মোবাইলত গ্ৰাফিক্স লগোৱাৰ কাৰণে লাগে, ডিছক্ৰিপশ্যনৰ পৰা নম্বৰ লওক, আমাক কল কৰক বা হোৱাটছআপ কৰক, আপোনালোকক কুৰিয়াৰ লগাই দিম। যদি কোনোবাই বিজনেছ কৰাৰ কাৰণে মেচিন লাগে, ডিছক্ৰিপশ্যনত লিংক দি থৈ দিয়া আছে, অৰ্ডাৰ দি লওক। ধন্যবাদ।